Hi বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ডিডাস ব্লগস। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো সবকে নতুন বছৰৰ হিয়া ভৰা উলগ জনালো হ্যাপি নিউ ইয়াৰ সবকে। আশা কৰো নতুন বছৰটো সবৰে ভালে ভালে যাওক। এতিয়া আজি আমি মানে ৰাতিটো পাৰ্টি কৰি ললো, সবে কৰিছে আশা কৰো আৰু আমিও কৰি ললো। এতিয়া ৰাতিপুৱা উঠি ফ্ৰেছ হৈ কাপোৰ কানি ধুনীয়াকৈ পিন্ধি লৈ এতিয়া যাম আমি খোৱালকুছিত এটা পিকনিক কৰিবৰ কাৰণে। তো মোৰ লগত যাব আমাৰ ধুনু বেটা, এইটো মোৰ বেটা, ইয়াৰ নাম প্ৰিয়াংশ, 1.5 বছৰ ক্ৰছ কৰিলে ইয়াৰ। হাই কৈ দিয়া, মানে হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, তাতে হাই কৈ দিয়া, হাই নোকোৱা নোকোৱা, হাই কৈ দিয়া, নোকোৱা নেকি হাই হাই। আৰু এইপিনে এয়া মোৰ মিছেছ। এতিয়া আমি গৈ আছো আজি শুৱালকুছিত পিকনিক কৰিবৰ কাৰণে। এতিয়া মই মোৰ বাইকখন লৈ নাযাওঁ, আপোনালোকে গমেই পায় মোৰ এক্সপেলছ 4B200খন আছে, তো এখন লৈ নাযাওঁ, আজি মোৰ গাড়ীখনে লৈ যাম, ৰাস্তাত আছে। এতিয়া বলক আজি শুৱালকুছিত এটা নতুন প্লেচ য'ত বহুত শুৱালকুছি মেক্সিমাম মানুহে পিকনিক কৰে, সেইটো প্লেচ দেখুৱাওঁ আৰু আমিও আজি চেলিব্ৰেট কৰিম। দেখুৱা তুমি তোমাক নিনিয়ে নিব। সেইটো গাড়ীত উঠিলে যাবা তুমি, তোমাক নিনিয়ে নহয়। বাই বাই কৰি দিয়া, মাক বাই কৰি দিয়া, টাটা কৰি দিয়া, টাটা কৰি দিয়া। দিয়ক, সি উৎপাত কৰিছে, বলক গাড়ীলৈকে যাওঁ, তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আজি ফূৰ্তি ফাৰ্তাখিনি। একদম সিরিয়াস দুজনের। ফাইনেলি বন্ধুসকল আহি পালোঁ আমি জেগাখিনি। ৰাস্তাত এটা বিৰাট ডাঙৰ এক্সিডেণ্ট, মানে অৱস্থা দুইজনৰো বহুত বেয়া, গাড়ীৰ অৱস্থা নাই, সন্মুখতে মাৰিছে। কি কৰিম, আজি প্ৰথম দিনাখনে তাহাঁতৰ এনেকুৱা হৈ গ'ল। তো আজি এয়া প্লেচ আমি আহি পালোঁ বাৰু, যিয়ে নহওক। এয়া হ'ল গোটেই ইয়াতে পৰিৱেশ, শুৱালকুছিৰ মেক্সিমাম মানুহ আহি ইয়াতে পিকনিক কৰিছে আজি নদীৰ কিনাৰতে। এয়া আমাৰ ইয়াতে পিকনিক চলি আছে, এয়া আমাৰ টিকলা। এইপিনে চাৰিওফালে মানুহ, আগফালেও আছে, মই দেখুৱাই আছোঁ আমাৰ ইয়াতে। এয়া চব বনাই আছে, মাছ ভাজি হৈ গ'ল আৰু ভাজি আছে এইপিনে মাছ। কি কি আছে ৰমেন্দ্ৰ দা? মাছ মাংস আৰু এইপিনে দালি হৈ আছে, দালি হৈয়ে গ'ল মোটামুটি ৰেডি, আৰু মাংসও আছে। তো খানা মেইন, আজি খানা হৈ আছে, আমি নিমন্ত্ৰিত বাৰু। বন্ধু বান্ধৱীসকল অকণমান ওলাই আহিছোঁ আপোনালোকক দেখুৱাম বুলি কিনে, যিখিনি জেগা মানে ইয়াতে খানাৰ কাৰণে কৰা যায়। বাওঁহাতে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ কাষতে এয়া বালুখিনিত মানে খেলপথাৰ নিচিনা হৈ গৈছে। তো ইয়াতে খেল চেল কৰা যায়। ইয়াত এখনকৈ 6খন ফিল্ড আছে টোটেল। 6খনতে আপোনাৰ শুৱালকুছিৰ পৰা বংশৰ, কুলহাটী, আপোনাৰ বামুণ্ডি এই এৰিয়াৰ মানুহখিনি ইয়াতে পিকনিক বা খানা খাবৰ কাৰণে ওলাই আহে 1 তাৰিখৰ দিনাখন। কাৰণ লগে ভাগে ঘৰৰ ফেমিলি বা ফ্ৰেণ্ড চাৰ্কেল গোটেইখিনি আহি ইয়াতে খানা খায় আৰু ডাঙৰ মেলা নিচিনা হয়। আৰু আপোনালোকে দেখি পাইছে ইয়াতে মানে আপোনাৰ
প্ৰকাণ্ড প্ৰকাণ্ড 6খন ফিল্ড, গোটেই মানুহ আৰু চবে মানে 1 তাৰিখৰ দিনটো অকণমান ফূৰ্তি ফাৰ্তা কৰিম বুলি ওলাই আহে, ল'ৰা ছোৱালী খেল ধেমালি কৰি আছে ইয়াতে। ধুনীয়া আৰু মানে ধুনীয়া পৰিৱেশ। নেক্সট টাইম যদি আপোনালোকেও প্লেন কৰি ইয়ালৈকে আহিব পাৰে, বিৰাট ধুনীয়া মানে। আৰু আপুনি দেখিয়ে পাইছে মানে মানুহ দেখাত মানে ইমান মানুহ মানে গোটেই জাগাখন আগুৰি আছে। তো আপোনালোকক দেখুৱালোঁ। নেক্সট টাইম যদি মানে 2024ৰ 1 তাৰিখৰ দিনাখন আপোনালোকে কোনোবা প্লেনিং কৰিলে কৰিব পাৰে ইয়াতে। ভাল লাগে আহি কিনে, সঁচাই মানে ভাল আৰু। খোৱা আৰম্ভ কৰিছোঁ। স্পেচিয়েল আছে এয়া চালাড, খাৰ, ভাজি, দাইল ভাত আৰু মাংস আৰু মাছ। আৰু এইপিনে আমাৰ চবে খোৱা আৰম্ভ কৰিছে। বিলোৱাৰ অৱস্থা নাই, তো বলক খাই যাওঁ। তো বন্ধুসকল, খোৱা বোৱা চব হৈ গ'ল, ভালে ভালে হ'ল। মাছ মাংস গোটেইখিনি আছিল, বিৰাট টেষ্টি হৈছে খাদ্যবিলাক। আৰু এতিয়া চবে নিজৰ নিজৰ আৱৰ্জনাবিলাক ভাঙি জ্বলাই দিছে এনেকৈ, যাতে চাফ চিকুণ হৈ থাকক। কাৰণ এখন ফিল্ড হয়। এনেকৈ ইয়াতে শুৱালকুছিত 4খনমান ফিল্ড আছে, যিটো মই আপোনালোকক ভিডিঅ'ত দেখুৱালোঁ। তো চবতে এনেকুৱাকৈ চব মানুহ আহি ইয়াতে খানা খাইছিলে। আৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ খেল ধেমালি যিয়ে নহওক বাৰু, নতুন বছৰৰ আৰম্ভণি এনেকৈ কৰিলে। তো যিয়ে নহওক, নতুন বছৰৰ প্ৰথম দিনটোত ব্লগ এটা দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভাল হৈছে যদি অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি কোনো ভিডিঅ'টো চাইছে, ভাল লাগিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আগবাঢ়ি যোৱাৰ কাৰণে অকণ হেল্প কৰিব। তো আজিলৈকে এইখিনিয়ে আছিলে। বাই বাই, টেক কেয়াৰ, হেপী নিউ ইয়েৰ এগেইন।